সকলোকে সেৱা জনাই মোৰ আৰু এটি নতুন খণ্ড আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই খণ্ডটিত আপোনাৰ হ'ব সুখী হ'বলৈ হ'লে কেনেদৰে পাৰচেপশ্যন বা জীৱনটোক চোৱাৰ চশমাযোৰ সলনি কৰাৰ দৰকাৰ আছে তাক ব্যাখ্যা কৰিম। মই জীৱনটোত সুখী হোৱাৰ 100টা কাৰণ ক'বলৈ গৈ আছোঁ। আপোনালোকে জীৱনটোৰ কথাবোৰ বিশ্লেষণ কৰিবলৈ কজ এণ্ড ইফেক্ট বা কাৰণ আৰু প্ৰভাৱ সূত্ৰটো ব্যৱহাৰ কৰেনে? এই কাৰণ আৰু প্ৰভাৱৰ অৰ্থ হ'ল এই বিশ্বত যিমানবোৰ ঘটনা ঘটে তাৰ এটা বা একাধিক কাৰণ থাকে। আমি প্ৰভাৱক যিমান গুৰুত্ব দিওঁ ঠিক সিমান তাৰ কাৰণ বা কাৰণবোৰক গুৰুত্ব দিওঁনে বাৰু? কাৰণবোৰ অনুধাৱন কৰোঁতে কোনটো চশমা ব্যৱহাৰ কৰিছোঁ সেইটোও কিন্তু সমানেই গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে কোনো এটা ডাঙৰ বেমাৰৰ কাৰণ যদি পূৰ্বজন্মৰ পাপৰ ফলত হৈছে বুলি ধৰি লওঁ, তেতিয়া তাৰ নিৰাময় হ'ব পূৰ্বজন্মৰ দোষ কাটিবৰ বাবে পূজা পাতল, বৈদিক কৰ্ম ইত্যাদি কৰা। ইয়াত কাৰণৰ লগত প্ৰভাৱৰ সমীকৰণটো কোন পাৰচেপশ্যনৰ পৰা আহিছে নিশ্চয় বুজিব পাৰিছে। ৰ'ব, সুখী হোৱাৰ কাৰণ ক'বলৈ গৈ মই এই অৱতাৰণৰ পাতনি মেলি কৰিবলৈ গুচি গ'লোঁ। জীৱনত সুখী হ'বলৈ হ'লে মই এযোৰ নতুন চশমাৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ কৰিব খুজিছোঁ। চশমা মানে নিশ্চয় বুজিব পাৰিছে, পাৰচেপশ্যন। আপুনি যে সুস্থ শৰীৰে জীয়াই আছে এয়া এক সুখী হোৱাৰ কাৰণ নহয়নে? আপুনি সেইটো ক'ব, এয়ানো কি? মই কওঁ, এয়া বৰ ডাঙৰ কাৰণ। আপুনি কেতিয়াবা হস্পিটেলৰ ICU ৰুমত গৈ ৰোগীবোৰৰ অৱস্থা চাই আহিলে কথাটো ভালকৈ বুজিব পাৰিব। নৰ্মেল পালছ, নৰ্মেল ব্লাড প্ৰেছাৰ, নৰ্মেল ৰেছপিৰেটৰী ৰেট, নৰ্মেল ব্লাড কম্পজিশ্যন, নৰ্মেল পটাছিয়াম, ছ'ডিয়াম, নৰ্মেল কিডনী ফাংচন, নৰ্মেল লিভাৰ ফাংচন, নৰ্মেল পেনক্ৰিয়াছ ফাংচন, নৰ্মেল ব্লাড ছুগাৰ, নৰ্মেল হাৰ্ট ফাংচন ইত্যাদি কিমান ডাঙৰ কথা আপুনি ভালকৈ অনুধাৱন কৰিব পাৰিব। কেতিয়াবা হাতৰ এটা আঙুলি আঘাতপ্ৰাপ্ত হ'লে বুজি পোৱা যায় আঙুলিটোই আপোনাৰ বাবে কি কাম কৰি আছিল। ভৰিখন ভাঙি 1.5 মাহ বিচনাত পৰি থাকিলে বুজিব পাৰিব ভৰিখন আপোনাৰ বাবে কিমান ডাঙৰ সম্পদ। যেতিয়ালৈকে সমস্যা নহয় তেতিয়ালৈকে আমি সমস্যা নোহোৱাৰ কাৰণবোৰ বা আমি সুস্থ হৈ থকাটো তেনেই স্বাভাৱিক কথা বুলি ভাবোঁ। সেয়েহে আমাৰ পাৰচেপশ্যন হ'ল সুস্থ শৰীৰে থকাটো কোনো সফলতা নহয়। গতিকে তাৰ কাৰণবোৰ আমি বিশ্লেষণ নকৰোঁ। আপুনি দুবেলা দুমুঠি খাবলৈ পাইছে, এযোৰা সুন্দৰ পোছাক পিন্ধিবলৈ পাইছে, ৰাতি বেলি শুবলৈ এটি ঘৰ, এখনি বিচনা পাইছে, ৰাতি গৰমৰ পৰা ৰক্ষা পাবলৈ এখনি ফেন পাইছে, এই ভিডিঅ'টো চাই থাকিবলৈ এটা এণ্ড্ৰইড মোবাইল পাইছে, ক'ৰবালৈ যাবলৈ এখনি বাহন আছে, বন্ধু বান্ধৱীৰ লগত যেতিয়াই মন যায় তেতিয়াই কথা পাতিব পাৰিছে, মন পচন্দৰ গীতটি শুনিবলৈ ইণ্টাৰনেট পাইছে, ক'ৰবালৈ ওলাই যাবলৈ এটি ভাল ৰাস্তা পাইছে, বিশ্বৰ বিখ্যাত কথাবোৰ জানিবলৈ গুগল পাইছে, টিভি আছে, কিতাপ নিকিনাকৈ ইণ্টাৰনেটৰ যোগেৰে ডাউনলোড কৰি মোবাইলত পঢ়িব পাৰিছে, অনলাইন ডক্তৰৰ এপইণ্টমেণ্ট কৰিব পাৰিছে। ভাবি চাওকচোন, এইবোৰ সুখৰ কাৰণ নহয়নে? আপুনি সেইটো ক'ব, এয়ানো কি পোৱা? কিন্তু আজিৰ পৰা 50 বছৰ আগৰ কথাবোৰ কল্পনা কৰকচোন। আজিৰ দিনবোৰ আগৰ দিনবোৰতকৈ কিমান সহজ হৈ পৰিছে বুজিব পাৰিব। পুৰণি দিনত আমাৰ গাঁওবোৰত নিৰাপত্তা এক ডাঙৰ সমস্যা আছিল। সিংহ, জন্তু জানোৱাৰৰ ভয় আছিল। সেয়ে সন্ধ্যাবেলাই ঘৰৰ পদূলিত একুৰা জুই জ্বলাই ৰাতিটো পহৰা দিবলগীয়া হৈছিল। ইনফেকচিয়াছ বেমাৰ মানে কলেৰা ইত্যাদি লাগি গাঁওবোৰত শ মানুহৰ মৃত্যু হৈছিল। ক'ৰবালৈ যাবলৈ ৰাস্তা নাছিল, খোজকাঢ়ি বা গৰু গাড়ী বা নাৱেৰে যাব লাগিছিল। স্কুল নাছিল বা স্কুল থাকিলেও অতি দূৰত আছিল, সেয়েহে ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ যাব পৰা নাছিলে। বেমাৰ হ'লে মানুহে বেজালিকে ভৰসা কৰিবলগীয়া হৈছিল। কথাবোৰ ভাবি চিন্তি চাওকচোন। সামাজিকভাৱে আমাৰ বহুত পৰিৱৰ্তন হৈছে। আজি মহিলা পুৰুষৰ ভেদাভেদ কমিছে, ল'ৰা ছোৱালীয়ে সমানেই অধিকাৰ পাবলৈ সক্ষম হৈছে, শিক্ষাৰ প্ৰতি সমাজৰ সচেতনতা বাঢ়িছে, আমি এখন প্ৰগতিশীল সমাজৰ ফালে ধাৱমান হৈছোঁ। এই ছ'চিয়েল ট্ৰেন্সফৰ্মেশ্যন আমি সুখী হোৱাৰ কাৰণ নহয়নে? আমি আমাৰ সুখৰ উৎসৱবোৰ বিচাৰি বৰ্তমানক পাহৰি যাওঁ। যি আছে তাক তুচ্ছ জ্ঞান কৰোঁ আৰু যি নাই তাক পাবলৈ ইমান উদ্বাহল হৈ যাওঁ যে থকাখিনিক লৈ পাবলগীয়া সুখখিনিৰ পৰাও বঞ্চিত হওঁ। বৰ্তমানক আমি তেতিয়া গুৰুত্ব দিওঁ যেতিয়া আমি দুখ পাওঁ বা সমস্যাৰ সন্মুখীন হওঁ। সেয়েহে এবাৰ শুদ্ধ বিশ্লেষণ কৰি চাওকচোন,
মনবোৰ ইতিবাচক শক্তিৰে ভৰি পৰিব আৰু নোপোৱাবোৰ পোৱাৰ সংগ্ৰামখিনিক আৰু অধিক দক্ষতাৰে আগুৱাই লৈ যাব পাৰিব। এই খণ্ডটিৰ মূল সাৰমৰ্ম হ'ল চিন্তাৰ চশমা বা পাৰ্চেপশ্যন সঠিক হ'লে আমি ঘটনাবোৰৰ সঠিক কাৰণ বুজি পাওঁ। সঠিক কাৰণবোৰ সঠিক সমাধানৰ ৰাস্তা খুজি পোৱাত সহায়ক হয় আৰু আমি যুক্তিপূৰ্ণভাৱে জীৱনটোক পৰিচালনা কৰিব পাৰিম। মানুহৰ কি আছে, সেইবোৰৰ অৱদান কি আৰু সেইবোৰ নাথাকিলে কি নগুৰ-নাগতি হয়, এইবোৰ বিশ্লেষণ কৰিলে জীৱনটোত সুখী হোৱাৰ কাৰণ বহুত বিচাৰি পোৱা যায়। ইয়াকে কয় বৰ্তমানক লৈ জীয়াই থকা। আজি ইয়াতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকৰ কথাবোৰ ভাল লাগিলে। মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কৃতাৰ্থ কৰিব। ধন্যবাদ সকলোকে।